কৃষ্ণ গুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। ব'লক বন্ধুসকল ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে দিছপুৰৰ আগতে অসমৰ ৰাজধানীৰ নাম কি আছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ শ্বিলং। আজিৰ প্ৰশ্ন নং 2 হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উমানন্দ দ্বীপ। আজিৰ প্ৰশ্ন নং 3 হৈছে অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল দেৰগাঁৱত। আজিৰ প্ৰশ্ন নং 4 হৈছে বন্ধুসকল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ মালিগাঁৱত অৱস্থিত। আজিৰ প্ৰশ্ন নং 5 হৈছে অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। আজিৰ প্ৰশ্ন নং 6 হৈছে অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল মহানন্দ দাস। আজিৰ প্ৰশ্ন নং 7 হৈছে বন্ধুসকল চাহৰ বৈজ্ঞানিকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল কেমেলিয়াছ চিনেচি। আজিৰ প্ৰশ্ন নং 8 হৈছে বন্ধুসকল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল শৰৎ চন্দ্ৰ গোস্বামী। আজিৰ প্ৰশ্ন নং 9 হৈছে ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ 1981 চনত। আজিৰ প্ৰশ্ন নং 10 হৈছে কোনখন কাৰৰ ইঞ্জিন নাই আৰু টায়াৰো নাই তথাপিও চলি থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ চৰকাৰৰ। বন্ধুসকল আজিৰ ভিডিঅ'ত বাছ ইমানেই। আশা কৰোঁ আপোনালোকে ভাল লাগিলে লাইক কৰি দিব বুলি। যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। জয় অসম, জয় ভাৰত, বন্দে মাতৰম, শুভৰাত্ৰি।